কাৰণটো ক'ব UPPL কিহৰ কাৰণে আপুনি জইন হ'লে এইটো ক'ব অলপ UPPL নীতি নিয়মবিলাক মই ভাল পাইছিলোঁ আৰু মই মানে প্ৰমোদ বৰা ছাৰক মানে ভালেই পাওঁ আগৰে পৰা এই নীতি নিয়ম আৰু আদৰ্শবিলাক ভাল পোৱাৰ কাৰণে মই UPPL নিজে জইন কৰিলোঁ মই 2020 চনত ৰাজ্যৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী হিচাপত MCLA কেণ্ডিডেট আছিলোঁ ফকীৰাগ্ৰাম সমষ্টি হয় ফকীৰাগ্ৰাম সমষ্টিত এইবিলাক ক'ব আমি চবেই ক'ব ঠিক আছে উপস্থিত আমি আজি আমি ইয়াত 10জন মানুহ আছোঁ এই 10জন মানুহ আমি আজি UPPL জইনিং কৰিম আৰু আমি বিধানসভা নিৰ্বাচনত মনোৰঞ্জন বৰ্মা ছাৰক জিকাৰ কাৰণে আমি গোটেইখিনিয়ে উঠি পৰি আজিৰ পৰা লাগি পৰিম আৰু আমি মনোৰঞ্জন ছাৰক জিকাৰ কাৰণে যিটো মানে প্ৰস্তুতি লৈছোঁ এইখিনি প্ৰস্তুতি আমি গোটেইখিনি মানুহে ভালভাৱে চলাই যাম আৰু এইজন প্ৰাৰ্থীক আমি জিকামেই মনোৰঞ্জন বৰ্মা জিন্দাবাদ 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 প্ৰমোদ বৰা জিন্দাবাদ 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 UPPL জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ